Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। নেক্সট এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ইনফৰমেটিভ ভিডিঅ'টোৰ টপিকটো হৈছে সায়েন্স বিহাইণ্ড ইণ্ডিয়ান ৰিচুৱেলছ। নাম্বাৰ 1, why women apply সিন্দুৰ। ভাৰতবৰ্ষৰ অসমৰ মহিলাসকলে সেন্দুৰ কিয় লগায় বাৰু? আমি সকলোৱে আমাৰ মাক সেন্দুৰ লগোৱা নিশ্চয় দেখিছোঁ, কিন্তু যেতিয়া মাক সোধোঁ যে এই সেন্দুৰ কিয় লগোৱা হয়, তেতিয়া সদায় এটাই উত্তৰ পাওঁ, দেউতাৰ আয়ুস বৃদ্ধিৰ বাবে। আপোনালোকে কওকচোন, মোৰ মায়ে এটা ৰঙা ৰং লগালেই দেউতাৰ আয়ুস বৃদ্ধি হৈ যাবনে বাৰু? একচুৱেলি এই সেন্দুৰ লগালে দেউতাৰ নহয়, মাৰহে আয়ুস বৃদ্ধি হয়। আচলতে ইয়াৰ পিছৰ কাৰণটো হ'ল এই বস্তুবিধ বনোৱাত ব্যৱহাৰ কৰা পদাৰ্থবোৰ। সেই পদাৰ্থবোৰ হ'ল নেমু, হালধি, মাৰ্কী। যদি চোৱা হয়, এইকেইবিধ বস্তু আমাৰ শৰীৰৰ বাবে বহুত লাভদায়ক হয়। সেন্দুৰত যি মাৰ্কী প্ৰেজেণ্ট থাকে, সেই মাৰ্কীয়ে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে আৰু লগতে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনো কমায়। অৰ্থাৎ চিধা কথাটো এইয়ে যে সেন্দুৰ অমেনসকলৰ বাবে যথেষ্ট ভাল হয়। কিন্তু এতিয়াও এটা কুৱেশ্যন বাকী আছে। সেন্দুৰ, ইয়াত ইমানেই ইম্পৰ্টেঞ্চ আছে, তো উইডোজ বা বিধৱাসকলে সেন্দুৰ কিয় নলগায়? কাৰণ সেন্দুৰ ৰেগুলাৰ ইউজ কৰিলে মহিলাসকলৰ ছেক্সুৱেল প্ৰাইড এনহেঞ্চ হয় আৰু সেইকাৰণে এইটো মেৰিড ৱুমেনসকলেহে লগায়, অৰ্থাৎ বিবাহিত নাৰীসকলেহে লগায় আৰু বিধৱাসকলক সেন্দুৰ লগাবলৈ বাধা কৰা হয়। নাম্বাৰ 2, why do women wear bangles? আমি সকলোৱে নিশ্চয় মহিলাসকলক হাতত খাৰু পিন্ধা দেখিছোঁ। সঁচাকৈ বাৰু ইয়াৰ পিছত কিবা চাইণ্টিফিক ৰিজন আছেনে, নে জাষ্ট এইটো ট্ৰেডিশ্যন হয়? আপোনালোকে জানিলে আচৰিত হ'ব, খাৰুৱে মহিলাক হৃষ্টপুষ্ট আৰু ডক্তৰৰ পৰা দূৰৈত ৰখাত সহায় কৰে। চিৰিয়াছলি, কাৰণ ইয়াৰ পিছত লুকাই থকা লজিকটো হ'ল যে খাৰুৰ মুভমেণ্টৰ কাৰণে এগৰাকী মহিলাৰ হাতত কণ্টিনিউৱাছ প্ৰেছাৰৰ কাৰণে ফ্ৰেকশ্যন জেনেৰেট হৈ থাকে। এইটো কাৰণতে তেওঁৰ ব্লাড চাৰ্কুলেশ্যন হয়, আৰু যদি বডিটোক ব্লাড ছাপ্লাই সমানে পায়, নৰ্মেল কথা, বেমাৰ হোৱাৰ চান্স বহুত কমি যায়। মহিলাসকলৰ ৰেছপন্স পুৰুষসকলৰ তুলনাত উইক হয়। এইফালৰ পৰা চাবলৈ গ'লে খাৰুৱে মহিলাগৰাকীক প্ৰটেক্ট কৰাটো সহায় কৰে। নাম্বাৰ 3, why do people fast? আমি সকলোৱে বহুত বছৰ আগৰ পৰাই দেখি আহিছোঁ যে আমাতকৈ ডাঙৰ লোকসকলে কোনোবা নহয় কোনোবা দিনত উপবাসত থাকে, আৰু তেওঁলোকক দেখি ঘৰৰ বাকী লোকসকলেও এই ট্ৰেডিশ্যনটো ফ'ল' কৰে। কিন্তু মানুহে উপবাসত কিয় থাকে বাৰু? এইটো কথা চাইণ্টিফিকেলি প্ৰুভেন যে আমি সপ্তাহত এদিন হ'লেও উপবাসত থাকিব লাগে। আমাৰ বডিটো এটা মেচিনৰ দৰে, যিটো সময়ে সময়ে আৰামো দিব লাগে। আৰু ইয়াৰ কাৰণেই আমাৰ বডিটো আৰাম দিয়াৰ বাবে আমাৰ পূৰ্বজসকলে উপবাসত থাকি আহিছে। কাৰণ ফাষ্টিং কৰিলে বডিটোৰ ডাইজেষ্টিভ ছিষ্টেমটোৱে অলপ এক্সট্ৰা টাইম পায় গোটেই টক্সিক অথবা হানিকাৰক বস্তু পচাই, যি আমি পিছৰ 6 দিনত খাইছিলোঁ। আৰু যাৰ লাগে যে ফাষ্টিং কৰিলে উইক ফিল কৰিব, তেওঁলোকক কৈ দিলোঁ যে ফাষ্টিং কৰিলে উইক নহয়, অন্যথা অধিক ষ্ট্ৰং ফিলহে কৰা যায়। 4, why do we pray before eating? ফ্ৰেণ্ডছ, আমি সকলোৱে লাইফত এবাৰ নহয় এবাৰ শুনিছোঁ যে খানা খোৱাৰ আগত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব লাগে, আৰু খানা খালে সদায় তলত বহিয়ে খাব লাগে। ৰিজনটোনো কি বাৰু? যেতিয়া আপুনি খাবলৈ বহে, বাকী কামবোৰৰ পৰা দূৰৈত ৰখাৰ কামটো কৰে প্ৰেয়াৰে, অৰ্থাৎ প্ৰাৰ্থনাই, যাৰ কাৰণে আমাৰ মাইণ্ডটোৱে কেৱল নিজৰ খানাত ফ'কাছ কৰে, যাতে আমি ফুল্লি কনচিয়াছ হৈ খাওঁ। আমি সিমানে খাওঁ যিমান আমাৰ ভোক থাকে, না তাতকৈ বেছি না তাতকৈ কম। আৰু আমি তলত বহি এইকাৰণে খাব লাগে যে ইয়াৰ দ্বাৰা আমাৰ খানা ইজিলি ডাইজেষ্ট হৈ যায়। কিন্তু এনেকুৱা বাৰু কিয়? একচুৱেলি যেতিয়া আমি ভাত খাওঁ, ভাত গৰা উঠাবলৈ আগলৈ আগুৱাই আহোঁ আৰু পিছত চিধা হওঁ, তেতিয়াই আমাৰ বডিত ডাইজেষ্টিভ জুচ ৰিলিজ হয়। তাৰ কাৰণে আমাৰ খাদ্যখিনি ভালদৰে ডাইজেষ্ট হৈ যায়। লগতে তলত বহা আৰু উঠাৰ সময়ত আমাৰ ভৰিৰ জইনৰ এক্সাৰচাইজো হৈ যায়। নাম্বাৰ 5, why do people have haldi ceremony and mehendi ceremony during marriages? বিয়াৰ আগত হালধি আৰু মেহেন্দি চেৰেমনি ৰখা হয়, কিন্তু এনেকুৱা কালচাৰ আমাৰ বিয়াত আছেনো কিয়?
সাইণ্টিফিকেলি প্ৰুভ কৰিছে যে হালধি এবিধ নেচাৰেল পদাৰ্থ যিটো আমাৰ স্কিনৰ বাবে বহুত ভাল। ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টিমাইক্ৰবিয়েল প্ৰপাৰ্টি আমাৰ স্কিনখন ক্লিয়াৰ কৰে। ইমানেই নহয়, আয়ুৰ্বেদৰ মতে হালধিত এনেকুৱা প্ৰপাৰ্টি আছে যে যিয়ে আমাক কেঞ্চাৰ, এলজাইমাৰ, ডায়েবেটিছ নিচিনা হানিকাৰক বেমাৰৰ পৰা মুক্ত কৰি ৰাখে। বিয়াৰ সময়ত দৰা কইনাৰ মুখত এটা নেচাৰেল গ্লো থকাৰ বাবে হালধি লগোৱা হয় বা হালধি চেৰেমনি ৰখা হয়। কিন্তু মেহেন্দি বাৰু কিয় লগায়? বিয়াৰ সময়ত দৰা কইনা বহুত ষ্ট্ৰেছত থাকে। তেওঁলোকৰ ষ্ট্ৰেছ কম কৰাৰ বাবে আৰু তেওঁলোকক কিছু সময়ৰ বাবে এনজয়মেণ্ট দিয়াৰ বাবে এই চেৰেমনি পতা হয়। আমি চাইণ্টিফিক বেনিফিট চাবলৈ গ'লে আমি জানিব পাৰিম যে মেহেন্দিত এণ্টিভাইৰেল আৰু এণ্টিফাংগেল এজেণ্ট থাকে, যাৰ বাবে আমাৰ বডিটোত ৰাছেছ নহয়, লগতে আমাৰ বডিটোত কুলিং দিয়াটো সহায় কৰে। আৰু ৰিজন লুকাই আছে ইয়াৰ সুগন্ধিৰ ওপৰত, যিয়ে আমাৰ ব্ৰেইনটোক কনষ্টেণ্ট কাম কৰাত সহায় কৰে। আৰু এইয়ে ৰিজন হালধি আৰু মেহেন্দি চেৰেমনি। আজিৰ ভিডিঅ'টো ইমানেই আছিল গাইজ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। কমেণ্ট কৰি জনাবচোন আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, আৰু এইটোও জনাব যে আপোনালোকে এয়া জানিছিলনে আগতে, নে আজি কিছু কথা জানিব পাৰিছে। বলক তেনেহ'লে নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিৰ ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। ঠিক আছে, আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।